এবাৰ বাঞ্চত 5 নম্বৰ ভেকচন প্ৰতিযোগী 5 নম্বৰ ভেকচন প্ৰতিযোগী এই 5 নম্বৰ ইটো লাদেন এ মৰমত আনছিল আছে কি হয় ও দাদা তাই ভালো বাহ পাইতা যায় ও দাদা ক'ত যায় যোৱাটোতো আনিছোঁ পলাই আজি লৈ আহিছে এতিয়া ক'ত যাবা ঘৰ ক'ত তোমাৰ মোৰ ঘৰত ঠেলামাৰা চকত ডিষ্ট্ৰিক্ট এটা ডিষ্ট্ৰিক্টটো গম নাপায় মোৰ পঢ়া শুনা নাই না পঢ়া নাই এই চশমা যি চকু বেয়া অঁ নাই পঢ়া শুনা নাই কাৰণে চশমা মৰাৰ কাৰণে সুধিছোঁ অঁ হয় নেকি এই আগৰ ইয়াতে কি কৰে ঠাকুৰবিলাকে কি কৰে গম নাপাওঁ কিন্তু 3 দিনৰ প্ৰেম আমাৰ কইনাটোৰ দেখোন দাড়ি আছে প্ৰথমবাৰ দেখিছোঁ দাড়ি থকা কইনা কি কাৰণত কি গানৰ কুবুট লৈ আহিলোঁ কোৰ গান এতিয়া এটা গান গাবা দিম তোমাৰ পাৰ্মিশ্যন ল'লেহে পাৰিম মাইনা এটা গান গাই দিয়া ও পদুম লতা ভৰি কুমাল কটা খোজকাঢ়িব নোৱাৰো দাদা আনি দিয়া ৰিক্সা আহাচোন আহা তোমাৰ লগতহে কথা আছে তুমি ইমান ধুনীয়াকৈ সাজি কাচি পলাই কিয় আহিলা মই আগৰ মতাটোৱে মৰম নকৰে সেইকাৰণে মই পলাই আহিলোঁ আৰু ইয়াত তাক কি ভাল দেখা পালা ই মোক অনুৰোধটো কৰি দিছে সেইটো কাৰণে মই আহিলোঁ আৰু বানৰি পেলাই চৰকাৰী আৰু কি কি আঁচনি পাইছে মই আৰু বহুত কৰি দিছে আৰু কিবা কৰি দিব বুলি পেলাই মই ভাবি আহিলোঁ আৰু এতিয়া ইয়াত যি ঘৰ নাই ঘৰত নাই এতিয়া ঘৰক লৈ যায়হে পোৱা নাই মই আহিহে আছোঁ আমি ইয়াক চিনি পাওঁ ইয়াৰ ঘৰে নাই সাজি ল'ম দে অৰুণোদয় পইচা পাইছোঁ নহয় 9,000 পাইছোঁ আকৌ পাম এনেকৈ সাজি ল'ম আৰু হয় নেকি তোমাৰ দাড়ি কি আকৌ বুজিল আৰু সৰুতে গৈছে না সৰুতে গৈছিল ধন্যবাদ যোৱা আমি ঘৰৰ পৰা আহি গীত শুনিব বিচাৰিছোঁ আপোনালোক ক'ৰ পৰা আহিলে দাদা ক'ৰ পৰা আহিলে আপুনি আহিছোঁ বহুত দূৰৰ পৰা কিন্তু এতিয়া কি বুজি আৰু গানৰ কুকুৰ লৈ আহিলোঁ পলাই 3টা ছোৱালীৰ মাক মোৰো আছে আকৌ 3টা 6টা হ'লে হয় নেকি আপোনাৰ এই জোতাযোৰ ক'ত পালি লৈছোঁ পাগলা ভাতৰ হয় নেকি এই বাইকটো ঘৰ ক'তে তেতিয়া আপোনালোকে তাই ঘৰ ক'ত আপোনাৰ মোৰ ঘৰ যোৰহাটত যোৰহাটত কি আহিলে ইয়াৰ ভিডিঅ' তাকলি ঐ ই মোক বহুত চৰকাৰী আঁচনি কৰি দিছে হয় নেকি 9,000 টকা পাই আহিব 9,000 পালোঁ আকৌ কিবা কৰি দিব বোলে সেইকাৰণে আহিছোঁ আৰু যিহেতু আমি দুটা টাপে এটা কাটিব লাগিব দুটাই মাৰিব লাগিব এই নাচবা দি এই নাচবা দিয়ে কাৰণে অজান মাৰ 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 অঁ গানটো মাৰোঁ অঁ তুমি আহি নাই তোমাৰ হ'ব দে নাযাওঁ সেই মাৰে কিনো কৰি যাকা আমাৰ মানুহ আছে তোমাৰ প্ৰথম দেখাত আজিও কি কৰা হয় জানো আমি মমতাৰ বেয়াৰ ভুলে আন পালোঁ আৰু পিছে ক'ৰ পৰা আহিলি ন মই যোৰহাটৰ পৰা আহিছোঁ যোৰহাটৰ পৰা লৈ আহিছোঁ অ' এনেই চাব পাৰিম নে চাওঁ চাওঁ এই বিৰাট লাজ পাই নেকি নে আৰু নতুনকৈ পলাই আহিছিলোঁ মই 3টা ছোৱালীৰ মাক অঁ যাম কিবা কলকাতিলত ব্ৰাছ চাছ ফুৰি পাইছা নাই 3টা অলপ দিগদাৰ হৈ অ' এতিয়া পিছে ক'ত যাবি এতিয়া পুৰণি কইনাটো কি কৰি দিছে পুৰণা কইনাটো গমেই নাপায় মই অ' এটা ক'ত লাগাল পালি কইনাটো
অকল অৰুণোদয় পাই আহিছা নে আৰু কিবা দাঁত চাত চাই অৰুণোদয় পাই আহিছোঁ দাঁত চাত আৰু এইগিলা একো চাৱা নাই আৰু এই লাগি চাই থাকি পেলাই কি লাভ আছে আৰু আজিকালি মতাগিলাকৰ দাঁত পানাইও খায় চাই ল'বি একবাৰ হ'ব সেইগিলা আৰু মোৰ একো হেৰি নাই চিন্তা নাই যি হ'লেও হ'ব আৰু অৰুণোদয় পালিয়ে হ'ল আৰু কিবা চৰকাৰী আঁচনি পালিয়ে হ'ল দে যা পিছে বৰ্ষত ধৰ আকৌ বৰ্ষত ধৰ মই আনিছো তোমাক ক'লে আৰু তুমি আকৌ বেলেগ কিয় মন দিয়া নিদিবা বোলে মোকে এটা দিয়া ফাইনেন্সৰ টেনশ্যন নেকি আৰু কিস্তি ল'ব মেলি আকৌ যদি চাই তেতিয়া ফাইনেন্স জানে হৈছে আৰু অৰুণোদয় দি থাকিব বোলে নিদিলে তাৰমানে লাইন বেয়া আগতে এটা হেৰি থৈ আহিছোঁ হৈছে আৰু কথা বেয়া কোনটো ইফালে মৰমদা দিয়াত কম যায় ইমান আপুনি নকবি ৰ গান এটা মাৰিব লাগিব আৰু নাচিব লাগিব এতিয়া অলপ ডেন্সটো মাৰি দেই ইমান মানুহে আকৌ ৰখি আছে গান দি দেখোন নামাৰিব সেইটোৱে কথা হয় নেকি তুমি ইমান পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই ফুল বুলি হাতত বঢ়িয়া বঢ়িয়া এই কইনাটো দাঙি লৈ যা বোকা লাগব মৰমত আনছে আকৌ তাই